হেল্ল' অসম স্বাগতম জনাইছোঁ আপোনালোকক আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈকে। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 এক্সামৰ আনঅফিচিয়েলি কাট অফ মাৰ্কৰ ওপৰত। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। 28 আগষ্ট আৰু 11 ছেপ্টেম্বৰত হৈ যোৱা আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 এক্সামৰ টোটেল পোষ্ট আছিলে 11,511টা। ইয়াৰে HCS পোষ্ট আছিল 3,690, গ্ৰেজুৱেট পোষ্ট 8,331 আৰু ড্ৰাইভাৰ পোষ্ট 1,105টা। ইয়াৰ ড্ৰাইভাৰ আৰু HCS লেভেলৰ কুৱেশ্যন পেপাৰৰ মুঠ মাৰ্ক 150 আৰু গ্ৰেজুৱেট লেভেলৰ কুৱেশ্যন পেপাৰৰ মুঠ মাৰ্ক 175। যিহেতু প্ৰতিটো পোষ্টৰ বিনিময়ত 1:2 ৰেচিঅ'ত কেণ্ডিডেটসকলক মাতা হ'ব, সেই অনুপাতে ছিলেক্টেড কেণ্ডিডেটসকলৰ মুঠ সংখ্যা 23,022 জন। এই পৰীক্ষাটোত বহুত কেণ্ডিডেটে এপ্লাই কৰিছিল যদিও বেছি সংখ্যক কেণ্ডিডেটে উইদাউট প্ৰিপাৰেশ্যনত এক্সাম হলত পঢ়িছিল। সেয়ে কাট অফসমূহ অতি কম হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আগতে হৈ যোৱা আসাম গভটৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ পদ ওলাই খুব বেছিতে 200ৰ পৰা 500। সেই অনুপাতে ইয়াৰ কাট অফসমূহ যায় 80ৰ পৰা 85%। কিন্তু এইবাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ভালে সংখ্যক পোষ্ট থকা হেতুকে ইয়াৰ কাট অফসমূহ 60%ৰ ওচৰা ওচৰি থাকিব লাগে। আহকচোন আমি গ্ৰেড 3 এক্সামৰ এক্সপেক্টেড কাট অফসমূহ আলোচনা কৰোঁ। ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2022 কাট অফ মাৰ্কছ। কেটেগৰী অফ এপ্লিকেণ্ট HCS লেভেল, গ্ৰেজুৱেট লেভেল আৰু ড্ৰাইভাৰ। জেনেৰেল 105ৰ পৰা 110, গ্ৰেজুৱেট লেভেল 105ৰ পৰা 110 আৰু ড্ৰাইভাৰ 100ৰ পৰা 105। আপোনালোকে কনফিউজ নহ'ব, ইয়াত কুৱেশ্যন পেপাৰ মাৰ্কছ দুয়োটাৰে বেলেগ বেলেগ আছিলে, গতিকে দুয়োটা মাৰ্কছৰ 60% ধৰিলে সংখ্যাসমূহ একে পোৱা যাব। EWS 102ৰ পৰা 107, গ্ৰেজুৱেট লেভেল 102ৰ পৰা 105 আৰু ড্ৰাইভাৰ 95ৰ পৰা 100। OBC 95ৰ পৰা 100, গ্ৰেজুৱেট লেভেল 90ৰ পৰা 95 আৰু ড্ৰাইভাৰ 85ৰ পৰা 90। SC HCS লেভেল 90ৰ পৰা 95, গ্ৰেজুৱেট লেভেল 70ৰ পৰা 75, ড্ৰাইভাৰ 70ৰ পৰা 75। ST HCS লেভেল 75ৰ পৰা 80, গ্ৰেজুৱেট লেভেল 65ৰ পৰা 70 আৰু ড্ৰাইভাৰ 65ৰ পৰা 70। ছোৱালীসকলৰ বাবে এই পৰীক্ষাটোত কেটেগৰী ৱাইজ মাৰ্ক ৰিলেক্সেশ্যন ব্যৱস্থা আছে। যিহেতু এইটো আমাৰ এক্সপেক্টেড কাট অফ মাৰ্ক, ইয়াৰ পৰা 2-1 নম্বৰ কম বেছি হ'বও পাৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যিসকলে স্বাস্থ্য বিভাগ, APDCL তথা ফৰেষ্ট এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আমি অহা ভিডিঅ'সমূহত 2018 চনৰ পৰা আসাম গভটৰ হৈ যোৱা প্ৰতিযোগিতামূলক পৰীক্ষাৰ পুৰণি তথা মডেল পেপাৰসমূহ ডিছকাশ্যন কৰিম। ধন্যবাদ। জয় আই অসম।